প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ' লৈ মৰমেৰে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু ইমান যে গৰম পৰিছে ইয়া স্নান কৰি কাপোৰবোৰ মেলি লৈছোঁ আৰু এইখিনিৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বুলি ভাবিলোঁ। আৰু আজিৰ দিনটোত কি কৰোঁ আৰু ক'লৈ যাওঁ তাকে দেখুৱাওঁ বুলি ভাবিলোঁ। ব'লকচোন তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া কাপোৰবোৰ মেলি আছোঁ আৰু এনেকৈ এইবোৰে দেখুৱাইছোঁ আৰু দিনটোৰ দৈনন্দিন জীৱনত কি কৰিছোঁ। আৰু মানে ইয়াৰ ভিতৰলৈ আহিলোঁ, কুঁহিয়ে দেউতাকৰ লগত খেলি আছে, সেইকাৰণে আকৌ পিছফাললৈ গুচি গ'লোঁ। তাতো কাপোৰ অলপ মেলি থোৱা আছে, অলপমান শুকালে কাৰণে লৈ যাওঁ বুলি আহিলোঁ। আৰু এয়া মচন্দৰী অলপমান দেখুৱাই দিছোঁ আৰু এতিয়া আকৌ দুপৰীয়া আহাৰৰ কাৰণে মানে কুঁহিক খুৱাবলৈ হৈছে, সেইকাৰণে দুপৰীয়া তাইক এয়া খিচিৰি দিওঁ। আৰু খিচিৰিত আজি দিছোঁ মিঠা আলু, লাও আৰু ভাতকেৰেলা। লাও মিঠা আলু খুব ভাল, মই ইউটিউব চেনেল এটাতে পাইছিলোঁ আৰু ডক্তৰ এগৰাকীয়ে দিছিল, চাইল্ড স্পেচিয়েলিষ্ট, সেয়া খুৱাই লৈছোঁ। আৰু তাই খিচিৰিটো মানে অকণমান এই দুপৰীয়া আহাৰটো খিচিৰি দিওঁ যে এই সময়তে তাই অলপমান আমনি কৰে। সেয়া দেখিছেনে কত কি যে কৰি খুৱাব লাগে। এয়া আবেলি পৰত এয়া আকৌ এপাক দোকান যাওঁ, মানে বিশেষ কাম এটা আছে, আজি নগ'লে নহয়। মানে এয়া মানুহজনৰ লগতে মানে অলপমান সৰু বস্তু এটা আনিব লগা আছে। কিয়নো আনিব লগা আছে আপোনালোকে দেখা পাব। এয়া পুনৰ মানে 7মান বজাত আৰু এয়া মই আছোঁ আইতা ঘৰত, মানে আমাৰ সৰু দদাইদেউৰ ঘৰত। দেখিছেনে পাচলি কাটিছোঁ দদাইদেউৰ লগতে। এয়া জুইত বনি আছে হাঁহৰ মাংস, খুৰীয়ে বনাই আছে। কিমান যে সোৱাদ লাগেও হাঁহৰ মাংস জুইত বনালে। আৰু এইবোৰ যে আয়োজন চলি আছে, কিহৰ কাৰণে আয়োজন চলি আছে আহকচোন চাওঁ। এইয়া সৰু দদাইদেউৰ বোৱাৰী, এইয়া হৈছে মানে সৰু দদাইদেউৰ সৰুটো ল'ৰা কৌশিক, মানে সৰু মাইনা বুলিয়ে মাতোঁ ঘৰত, সৰু মাইনাৰ বাৰ্থডে। এয়াহে মেইন ঠাই, মানে খাদ্য সম্ভাৰৰ প্ৰস্তুতি চলি আছে। আৰু এইফালে মায়ে পায়সটো বনালে। এয়া আমাৰ ডিগবৈ সমষ্টিৰ বিধায়কৰ সহধৰ্মিনী মল্লিকা খুৰী, আৰু এইফালে আহিছে পেহীহঁত। এয়া পেহী আৰু পেহীৰ বোৱাৰী, আৰু এইফালে ডাঙৰ পেহীহঁত মানে ডাঙৰ পেহীৰ বোৱাৰী বাবাদা, আৰু এনেকৈ আৰু ইজন সিজনকৈ আহি আছে। আৰু এনেকৈ আৰু দিনটো পাৰ কৰিলোঁ আৰু আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। আৰু খোৱা বোৱাবোৰ দেখুওৱা নহ'ল, কুঁহিৰো টোপনি ধৰিলে, সেইকাৰণে 10:30মান বজাত আমি গুচি আহিলোঁ। আৰু আজিৰ ভিডিঅ'টো তেন্তে ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ।